हेलो गाइस नमस्कार आहक आज गुवाहाटी এখন বজাৰ দেখম বিশেষ বজাৰটো সবে প্ৰায় মানুহে জানে মাঘ বিহুৰ বজাৰ বুলি স্পেশালি মাঘ বিহুৰ বজাৰ এটো সদায় নাথাকে আৰু সক সাইডে ৰামদিয়াৰ দৈ তো আমি হাজোবাকি হৈ কেনে ৰামদিয়াবাকি হৈ কেনে ইমান আমি গৌৰৱান্বিত হৈছো আজি গুৱাহাটীখনত যিমান মাঘ বিহুৰ বজাৰ আছে সাইডে ৰামদিয়াৰ দৈ ভৰ্তি হৈ আছে বিশেষকৈ দৈ দে সব ৰামদিয়া দৈ চাও ইয়াৰ দৈ দি আছে মানুহে দৈ প্ৰয়োগ কৰি আছে সব ৰামদিয়াৰ দৈ আৰু ৰামদিয়াৰ দৈ ইমানেই ফেমাস অসমৰ সুপে কোনে জানে ৰামদিয়াৰ দৈ কিমান ফেমাস কিমান ভাল দৈ আৰু গুৱাহাটীত আপুনি বেলেগ জায়গাৰ দৈ দেখা নাপাবয়ে নাই বেলেগ জায়গাৰ দৈ নাই সব ৰামদিয়া চাওক সাইডে চাওক ৰামদিয়া কেৱল ৰামদিয়াৰ দৈ ইমান ফেমাস ৰামদিয়াৰ দৈ তো বন্ধুসকল সক ৰামদিয়াৰ দৈ যদি লাগে ৰামদিয়াৰ পৰা আনিব পাৰিব আৰু গুৱাহাটীত এখন বজাৰ হৈছে মাঘ বিহুৰ বজাৰ স্পেশালি বজাৰটো বেছি দিন নাথাকে বিহুৰ কেইদিনমান আগৰ পৰা এসপ্তাহ আগৰ পৰা বিহুৰ 10 দিন আগৰ পৰা আৰু বিহুৰ দুই পিছত একদিন দুদিন থাকিব পাৰে নাথাকিব পাৰে যদি ৰামদিয়াৰ দৈ লাগে তেতিয়া হলে এখন বজাৰত আহি যাব ডিগুলি পুখুৰী পাৰত ডিগুলি পুখুৰী অপজিট সাইডে গেটৰ অপজিট সাইডে তো বন্ধুসকল যদি ৰামদিয়াৰ দৈ লাগে তে ইয়াৰ পৰা ল'ব পাৰে মই ললো ৰামদিয়াৰ দৈ ললো বাৰু কিন্তু আপোনালোকে চাওক ৰামদিয়াৰ দৈৰ লগত বেলেগ জায়গাৰ দৈৰ লগত আপুনি কম্পেয়াৰ কৰিব সব কিমান ডিফাৰেন্স হয় ৰামদিয়াৰ দৈ এটা মানে দৈৰ কথাই বেলেগ ৰামদিয়াৰ দৈৰ যিমান নাম আছে নহয় পৃথিৱীৰ আটাইতকৈ ভাল যদি ৰামদিয়াৰ দৈ আছে তো সেই কাৰণে আজি গুৱাহাটী বজাৰত মাঘ বিহুৰ বজাৰত ৰামদিয়াৰ দৈ ইমান ফেমাস হওক ইয়া পিঠা প্ৰস্তুত কৰিব পাৰে আপুনি ইমান ধুনীয়া পিঠা নানা ধৰণৰ পিঠা বনাই লৈ আছে তেওঁলোকে সব ঘৰুৱা বস্তু এইবিলাক চালানি বস্তু নহয় সব ঘৰতে বনাইছে বিক্ৰী কৰিব আনিছে তাহাতে ইমান লাভ কৰিব অহা নাই মানে কিবা এটা পালে হল আৰু মানে ফুৰ্তি আৰু এনজয় কৰিব আছে তো গাইস দৈ লাগিলে ইয়াত আহি যাব